বটদ্ৰৱাত আমচুৰ উদ্যোগত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহ। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত চৰকাৰে প্ৰদান কৰা ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰিছে এটি দালাল চক্ৰই। আজি তাৰিখে কোনো ধৰণৰ তদন্ত গ্ৰহণ কৰা নাই। আমি আজিৰ কাৰ্যসূচীৰ বিৰুদ্ধে আমি দাবী জনাইছো অতি শীঘ্ৰে চিবিআই তদন্ত গ্ৰহণ কৰিব লাগে আৰু এই দুৰ্নীতিৰ লগত জড়িত যিমান কৰ্মচাৰী আছে, এই দুৰ্নীতিৰ লগত জড়িত যিমান বেংকৰ CSC সমূহ আছে, এই দুৰ্নীতিৰ লগত যিমান দালাল মধ্যভোগী আছে। সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনৰ বৃহৎ কেলেংকাৰীৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ নগাঁও জিলা সমিতিয়ে নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। বটদ্ৰৱাৰ পৰা জুৱেল উদ্দিনৰ ৰিপৰ্ট, টি নিউজ আছাম।